তাক দেখিছেনে চাওকচোন কি অতি উঠি গৈছে বাপৰে আৰু বহুত দূৰ দূৰণিৰ পৰা মানুহবিলাক আহে ইয়াতে এইবিলাক পানী ভূটানৰ পৰা অহা হয় গাইজ মজা পৰিৱেশ আৰু চাওক গুড মৰ্নিং ৱেলকাম টু মাই ইউটিউব চেনেল যুগব্ৰত 7X আপোনালোকৰ খবৰ বাৰু কেনেকুৱা আশা কৰোঁ সকলো ভালে আছে আৰু যাৰ যাৰ বেয়া চলি আছে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাওক যাতে আপোনালোকৰ ভাল হয় এতিয়া আমি আজি এটা আমাৰ সৰু সুৰাকৈ ৰাইড আছে আৰু সেই ৰাইডটো হ'ব আজি গাছলেণ্ডলৈকে আৰু আপোনালোকে ভাবিছোঁ এইটো চাই ভালেই পাব ৰাইডটো আৰু এতিয়া লগৰবোৰ যাব লগৰবোৰ আছে আগত আৰু দেৰি নকৰি যাই থাকোঁ আৰু গাইজ চাওক আমাৰ যাত্ৰা এনেকৈ আৰম্ভ কৰিম আৰু এয়া চাওক আৰু এই পাছত আছে এই সিহঁত এতিয়া এয়া আমাৰ এতিয়া চক পালোঁ হালধাৰ আমি বৰবৰী হৈ যাম আৰু চাওক এয়া এইজন কিশোৰ হয় আৰু এইটো নিৰঞ্জন আৰু আমাৰ যাত্ৰা এনেকৈ আৰম্ভ হ'ব গাইজ চাওক কি এটা মজা আৰু সকলো চেঙেৰাবিলাকে এনেকৈ আহি আছে আৰু গাইজ চাওক এতিয়া আমি এনেকৈ আহি আছোঁ আৰু গাইজ মৰ্ণিং আমি আজি গাছলেণ্ডত যাব ওলাইছোঁ গতিকে আপোনালোকে চাব আৰু আমাৰ এতিয়া গাঁৱৰ সকলো চাওক এয়া সিহঁত আগত আছে আৰু আমি দুটাই এনেকৈ পাছত যাই আছোঁ আৰু আমি যাম আগত খালি যাম তেনেকুৱা এটা জেগা আছে য'ত আপোনালোকে আহি বহুত ভাল পাব বহুত গৰমৰ দিনত বহুত ভাল অঁ ভিডিঅ'টো ভালদৰে চাব তেতিয়াহ'লে গম পাব আহিব এদিন চাবলৈ বহুত ভাল গতিকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব এতিয়া অলপ পিছে সকলোৰে হেৰিত চাইকেলবিলাকত পতকা চাওঁ আৰু ইয়াৰ মোটাটো আছে আৰু চাওঁ এতিয়া আমি পালোঁ ফাইনেলি বৰবৰী আৰু চাওঁ মোলৈ আছে শৈৰৱ আৰু এই সিহঁত পাছত আছে চাওক আৰু চাওক সেয়া চেঙেৰা জুচ আৰু এনেকৈ যাই আছোঁ আমি গাইজ এতিয়া আমি বৰ্তমান পাৰ হৈ আহিলোঁ বৰবৰী আৰু এতিয়া আন্ধেৰী ঘাট পোৱা নাই পাম আৰু চাওক এয়া গাইজ এতিয়া আমি আহি পালোঁ গৌৰেশ্বৰ মহৰীপাৰা আৰু ৰাতিপুৱা যিহেতু পুৱাই আহিছে আৰু কাৰণে একো খোৱা নাই এতিয়া আৰু কিবা এটা খাই লওঁ হোটেলত এয়া ইয়াতে ৰখি দিলোঁ আৰু এইখন হোটেলতে খাই ল'ম কিবা পৰঠা ইহঁতে পৰঠা খাব আৰু মই কি খাই লওঁ ভাবি লওঁ আৰু এই চাওঁ ইয়াক ইহঁতে খাই আছে আৰু এয়া চাওঁ পৰঠা আহি পালে আৰু অৰ্ডাৰ দিছিলোঁ ইয়াৰ পৰঠা এতিয়া খাম আৰু খাই কেনে লগ পাই আছোঁ চাওঁ ইয়াক সুধিছে বোলে দে জল্দি খা চাওক ইহঁতে খালে চুইচ গেট আৰু ইয়াতে এইটো নদীটোৰ নাম নাজানো আৰু যদি কোনোবাই জানে প্লিজ কমেণ্ট এটা কৰি জনাব আৰু এই নদীটো বাপৰে বা কি মজা চাওক আৰু কিমান বহল নদীটোৰ নামটো নাজানো আৰু কোনোবাই যদি ইয়াৰে ওচৰৰ মানুহবিলাকে কোনোবাই জানে এইটো গড়েশ্বৰৰ কাষতে হয় আৰু যদি কোনোবাই জানে প্লিজ কমেণ্ট এটা কৰি জনাব আৰু এই স্কুলৰ ল'ৰা ছোৱালীবিলাক আহি আছে আৰু আমি এতিয়া পামেই আৰু সেই পাহাৰখন দেখিছেনে কি মজা কি মজা আৰু এনেকৈ যাই আছোঁ গাইজ ৰাস্তাটো কিন্তু একদম তামান বেয়া দেই একদম আহিব নোৱাৰে আৰু যদি আপোনালোকে চাইকেল লৈ আহে কিন্তু বহুত হেৰি পাব ৰাস্তাটো বহুত বেয়া আৰু আমি এতিয়া ফাইনেলি পালোঁ এয়া চাওক গাছলেণ্ড এয়া বগামাটি আৰু এইখন বগামাটিৰে পাহাৰ হয় চাওক কি ওখ পাহাৰ আৰু চাওক গাইজ ধাৰ চাওক ইমান ধাৰ আৰু চাওক এইবিলাক চাংঘৰ আছে সেইবিলাক দোকান ইয়াৰ দোকানত সিহঁতে কিবা খাব গৈছে এখন দোকান গাইজ চাওক ফাইনেলি পাই গ'লোঁ এই বগামাটি গাছলেণ্ড চাওক তাক দেখিছেনে চাওকচোন কি অতি উঠি গৈছে বাপৰে বা একদম ৰখিব পৰা নাই আগত ৰখিব আৰু এই চাওঁ সিহঁতৰ আমি নোৱাৰোঁ দেই বাপৰে বাপ কি অতি গৈছে চাওকচোন দেখাত সৰু হ'ব পাৰে কিন্তু কাল কুট আছে বে ল'ৰাবিলাক
আৰু চাওক এয়া আমি এতিয়া পালোঁ চব গাছলেন আৰু এতিয়া আমি ইয়াতে আছোঁ আৰু এতিয়া গা ধুম আৰু পিছে লগ পাই আছোঁ আৰু ড্ৰেছ পাতি সলাই লওঁ সলাই কেনে লগ পাই আছোঁ আৰু চাওক এতিয়া সকলোবোৰ আহি গৈছে গা ধুবলৈ চাওক এয়া এতিয়া আমি সকলোবোৰে একেলগে গা ধুম এই চাওক এই ইহঁতে যেনিবা বহিলে আৰু চাওক এতিয়া আমি এতিয়া গা ধুওঁ এই চাওক গাইজ মজা কি মজা বঢ়িয়া একদম চাওক কি মজা আৰু চাওক কি ঠাণ্ডা আৰু য'ত আমি আহিম বুলি ভাবিছোঁ আহি সেই সফল হ'ল আজি আহি গ'লোঁ চাওক সৰু সৰু ল'ৰাবিলাকে চাওকচোন গাইজ কেনেকৈ যাই আছে আৰু ইহঁতৰ অভ্যাস হৈছেনে সেইকাৰণে গৈছে আৰু চাওক আৰু কি মজা এইখন পাহাৰ চাওক চাওক কেনেকৈ চাওক কি একদম আনন্দ ফূৰ্তি কৰি আছে চাওক চাওক গাইজ বা এনেকৈ ফূৰ্তি আহিছে কি অতি গৈছে চাওক এয়া চাওক এই সিহঁতে ফটো তুলিছে সেইবিলাকো আৰু কোনোবা আহিছে ফুৰিবলৈ এনেকৈ আমাৰ দৰে আৰু এইবিলাক পানী ভূটানৰ পৰা অহা হয় গাইজ আৰু চাওক সিহঁতে গা ধুয়ে আছে আৰু কেইটামান যেনিবা টিউবেৰে উঠিয়ে গ'লে সেইফালে আৰু ইয়াতে বহুত মানুহ আহে আৰু আপোনালোকেও আহিব পাৰে আৰু মজা আৰু লাগে আৰু বহুত দূৰণিৰ পৰা মানুহবিলাক আহে ইয়াতে আৰু আপোনালোকে এবাৰ আহি চাব এটা মজা পৰিৱেশ আৰু চাওক আৰু এতিয়া গা ধুই কেনে আৰু যাম আৰু গাইজ চাওকচোন শিলবিলাক কিমান আছে বা আৰু এই পানীটো পাহাৰৰ পৰা অহা হয়নে সেইকাৰণে বিৰাট ঠাণ্ডা ফাইনেলি আহি পালোঁ ঘৰ আৰু ঘৰ আহি কেনে গা পা ধুই ল'লোঁ আৰু আহোঁতে ভিডিঅ' বনোৱা নহ'ল কাৰণ যাওঁতে যিটো ৰাস্তাৰে গ'লোঁ আহোঁতে সেইটো ৰাস্তাৰে আহিলোঁ কাৰণ বহুত ৰাতিও হ'ল আৰু আজিৰ ভিডিঅ'টি ইমানেই আছিলে আৰু যদি ভিডিঅ'টি চাই ভাল পালে লাইক শ্বেয়াৰ কমেণ্ট আৰু লগতে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু পুৰণাসকলে দি থকা মৰমবোৰৰ বাবে বহুত ধন্যবাদ আৰু বাই বাই লাভ ইউ জয় অসম।